Guys, welcome back to my YouTube channel. বৰ্তমান আমি ভেলাঘৰ বনোৱাত ব্যস্ত কাম চলি আছে আৰু বহুত মানুহ বহিও আছে তো এফালে আমাৰ মেজিৰ কাম আৰম্ভ হৈ আছে সকলো লাগি আছে কাম এফালে আমাৰ আছে Holy guys. আৰু এফালে আছে জুলু তমাল দিয়াত ব্যস্ত জুলু নতুনৰ চিনাকি আমি বনাইছো মেজি ঘৰ বিহুলৈ আৰু বেছি দিন নাই শনিবাৰ 14 তাৰিখে বিহু তো আমি বনাও বলক মেজি ঘৰ এতিয়া আমাৰ চলি আছে ৰাতিৰ কাম আৰু মানে আমাৰ ককাই কিবা লাজ পালে কি হ'ব মই নাজানো এইবিলাক কামৰ কাৰণে আহিছে আৰু ওপৰত চলি আছে গাইস কাম তো দেখাব আমি ভেলাঘৰ বনাই মানে একচুয়ালি মেজি বনাইছো আৰু মোৰ কেমেৰাটো একেবাৰে বেয়া হৈ গৈছে তো মোবাইলৰ কণ্ডিশ্যন একেবাৰে বেয়া আমাৰ সাইকো দুটা আছে হেপি ভোগালী বিহু তো আমি এতিয়া ৰেডি 14 তাৰিখলৈ তো এইফালে আমাৰ ৰাতি একদম পুৰা জোৰদাৰ কাম চলি আছে এইফালে আছে পাণ্ডা পুৰা লগাই আছে আৰু আনফালে আছো মই এইবিলাক লগাই আছো মানে কলৰ চুচনি লগাই আছো আৰু তলফালে ফালে দি আছে তাতে ওপৰত আমাৰ বাবুহঁতে ইয়া কল চুচনি টানি আছে বাবু পুৰা একদম পুৰা কামত লাগি আছে আৰু এইটো আমাৰ আৰু এজন আছে পণ্ডিত এয়া কামচুৰ এইবিলাক কামচুৰ ভেলাঘৰৰ কাৰণে তো আমি এতিয়া মানে এয়া আপোনাৰ কল চুচনি টানিব আহিছোঁ এয়া আমাৰ কল চুচনি টানা আধা আধি হৈ গৈছে আৰু আমাৰ এই দুজন পাৰ্কত বহি আছে আৰু এইটো পুখুৰী মানে মালিকৰ যা পুখুৰী মানে আমি এতিয়া মাছ ধৰিম মানে আজি মাছ ধৰিম তো আমাৰ কামচুৰ দুটা তাত বহি আছে মই দেখাই আছোঁ আপোনালোকক তো চাই যাওক আপোনালোকে এই দুটা হ'ল গাইছ কামচুৰ ইয়াত বহি আছে কাম বন একো দৰকাৰ নাই কাম বনৰ ধান্দা নাই এইটো মাল খাই ফিটিং তো এতিয়া আমি গোটেইকেইটা মিলি পেলাই দলং বনাই আছোঁ যোনখন মানে ৰাস্তাৰ পৰা মেজিটোৰ ভিতৰলৈকে দলং দিয়া হ'ব সেইখন কাম চলি আছে বৰ্তমান এতিয়া আমি দলংখন বনাই আছোঁ বহুত লাম্বাকৈ বনোৱা হৈছে কাৰণ ৰাস্তাটোৰ পৰা মেজিটো অলপ দূৰ তাৰ কাৰণে লাম্বাকৈ বনাইছোঁ এই ইয়াতে আমি দলংখন বহাই দিম আমাৰ ফাইনেলি মেজি ঘৰটো সম্পূৰ্ণৰূপে হৈ উঠিছে আৰু অকণমান কাম বাকী আছে মানে ইয়াত দলং বনাই দিয়া হৈছে ইয়াত এনেকৈ কৰি সোমাই যাওঁ আমি মেজি ঘৰলৈ তো একদম আমাৰ সম্পূৰ্ণৰূপে হৈ গৈছে মাত্ৰ এইখিনি কাম আছে গাছ এইখিনিত মানে অলপ কলৰ চুচনি আৰু অলপ নৰা দিব আছে আৰু বেলেগ একো দিব নাই মানে আৰু সম্পূৰ্ণৰূপে একদম হৈ উঠি গ'ল আমাৰ মেজি ঘৰ তো বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ আপোনালোকক ভোগালী বিহুৰ সকলোৱে ভোগ কৰক আৰু ভালে থাকক তাকে আশীৰ্বাদ কৰিলোঁ লগতে মোকো আশীৰ্বাদ কৰিব আগুৱাই যাবলৈ তো এতিয়া আমি বনাই আছোঁ নৰাৰ এখন সৰু বেৰা মানে মেজিটোৰ তলফালে আমি যিহেতু কল চুচনি দিয়া হোৱা নাই তাৰ কাৰণে লাম্বাকৈ 2খন 3খন 4খন এনেকৈ কৰি আমি নৰা বান্ধি দিছোঁ বেৰা আৰু আমাৰ জুলুহঁতে বান্ধি আছে জুলু মিলৰ এনেকৈ বান্ধি আছে তো ফাইনেলি চাফ চিকুণ কৰা কিবা কৰা আমাৰ মেজি ঘৰটো সম্পূৰ্ণৰূপে হৈ উঠিল আৰু ভিডিঅ' আহি আছে গাইছ অহাকালিলৈ এতিয়া আজিলৈ ইমানেই ধন্যবাদ জয় আই অসম ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল